শিক্ষক হবৰ কাৰণে টকা নাই, ডেট আহি গ'ল। এইবাৰ পুলিচৰ চাকৰি আপোনালোকে দেখিছে যে ৰিক্সা চালকৰ লৰাই পাইছে, ঠেলা চালকৰ লৰাই পাইছে, আনকি বজাৰত পকৰি বিক্ৰী কৰা দোকানী লৰাইও এইবাৰ, দোকানৰ লৰাই এইবাৰ চাকৰি পাইছে, পাইছে নে নাই? গতিকে লৰাৰ কাৰণে আটাইতকৈ ডাঙৰ আঁচনি হ'ল কৰাপশ্যন নোহোৱাকৈ বিনা পইচাত চাকৰি, হয়নে? ভাল কৰি এতিয়া কামাণ্ডুমেট্ৰিয়নৰ ৰিজাল্ট দিব, অহা বছৰ পুলিচৰ চাকৰি আকৌ ওলাব। দৌৰা দৌৰি, ফিজিকেল ফিটনেছ হ'ব, অহা বছৰ ওলাব। এই বছৰ আৰু একটা ৰিজাল্ট দিব আগষ্টত, তাৰপিছত আকৌ ফেব্ৰুৱাৰী মাহত এডভাৰটাইজ ওলাব, হ'ব? সকলো ল'ৰাৰ কাৰণে মেইন আঁচনিটো হ'ল টকা নিদিয়াকৈ